এয়া দক্ষিণ কামৰূপৰ হুদুমপুৰৰ কুকুৰীয়া বিলৰ দৃশ্য, যিবোৰ দেখি প্ৰকৃত প্ৰেমীবোৰে উচপি উঠিবলৈ বাধ্য হ'ব। বিভিন্ন উদ্যোগত চৰকাৰে বান্ধি দিয়া নীতিক আওকাণ কৰি নিজৰ পেলনীয়া সামগ্ৰীবোৰ বিলখনত পেলাই অহাৰ বাবে এতিয়া বিলখনলৈ আহিছে বৃহৎ ভাবুকি। জানিব পৰা মতে কুকুৰীয়া বিলখনত পূৰ্বতে বিভিন্ন চৰাই চিৰিকটি জীৱ-জন্তু আছিল বিচাৰণস্থলী। লগতে অসংখ্য মনোমোহা পদুম ফুলেৰেও ভৰি আছিল বিলখন। কিন্তু এতিয়া অঞ্চলটোত গঢ়ি উঠা বিভিন্ন উদ্যোগ যেনে ধূপ, নিহাৰ তেল, নাৰিকল তেল আদিয়ে অৱশিষ্ট অলাগতিয়াল পেলনীয়াখিনি বিলখনত পেলোৱাৰ বাবে বিলখন সম্পূৰ্ণভাৱে প্ৰদূষিত হ'বলৈ গৈ আছে। এইবোৰ দেখি অসম প্ৰদূষণ বৰ্ডে কি ভূমিকা গ্ৰহণ কৰিব, এয়াহে হ'ব এতিয়া উল্লেখনীয় বিষয়। মিৰ্জাৰ পৰা অনন্ত কলিতাৰ প্ৰতিবেদন, নিউজ 24/7 টুডে।